हेलो फ्रेंड्स नमस्कार। आज এটা নতুন ভিডিও লৈ মই আপোনালোকৰ মাজলৈ আহিছো। ভিডিওটো হৈ গল সুকাফা সমন্বয় ক্ষেত্ৰ। আজি আমি পাখিমাৰী এলপি স্কুলৰ পৰা সুকাফা সমন্বয় ক্ষেত্ৰলৈ আহিছো। আপোনালোকে জানে যোৰহাট জিলাৰ মহবন্ধা অঞ্চলৰ সুকাফা সমন্বয় ক্ষেত্ৰ তালৈ আমি আজি আহিছো। পাখিমাৰী এলপি স্কুলৰ পৰা আপোনালোকক সবিশেষ দেখুৱাম। আহকচোন আমি ভিডিওটো আৰম্ভ কৰোঁ। আপোনালোকে দেখিছে স্বৰ্গদেউ চাওলুং চুকাফাৰ চুকাফা ক্ষেত্ৰ। আমি আহিছোঁ ইয়ালৈ পাখিমাৰী এলপি স্কুলৰ পৰা ক্লাছ ৫ৰ ক্লাছ 5ৰ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ দেখুৱাবৰ কাৰণে। কিন্তু আমি দুখিত যে ভিতৰ মিউজিয়ামৰ বস্তুখিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, কাৰণ তাত কেমেৰা এলাও নাইকিয়া। যি পাৰোঁ দেখুৱাইছোঁ, আপোনালোকে দেখি আছে। এয়া চাই আপুনি দেখিছে আমাৰ বাইদেউসকলে জোলনা খেলি আছে ইতিমধ্যে। হেল্ল' ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ। মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। আৰু লগতে নতুন যিসকলে মোৰ ভিডিঅ'টো চাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দি যাবলৈ চেষ্টা কৰিম। জয় টু চুকাফা সমন্বয় ক্ষেত্ৰ। ধন্যবাদ।